নমস্কাৰ। আপুনি যদি নতুনকৈ ব্যৱসায় আৰম্ভ কৰিব বিচাৰে বা কোনো ব্যৱসায় কৰি আছে তেন্তে এই ভিডিঅ'টো সম্পূৰ্ণ আপোনাৰ বাবে। যিজন ব্যক্তিয়ে এই ভিডিঅ'টো আপোনাক দিছে সেইজন আপোনাৰ কোনো শত্ৰু নহয়, তেওঁ আপোনাৰ শুভাকাংক্ষী। গতিকে আপুনি ভিডিঅ'টো আপোনাৰ জীৱনৰ মূল্যৱান 5 পৰা 10 মিনিট সময় দি সম্পূৰ্ণ চাওক। মই কথা দিছোঁ এই ভিডিঅ'টো আপোনাৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলাব। আপুনি যি ব্যৱসায়ীয়ে কৰক বা কৰি আছে, আৰম্ভ কৰাৰ আগতে কিন্তু সেই ব্যৱসায়টোৰ যথেষ্ট এক্সপিৰিয়েঞ্চ, যথেষ্ট অভিজ্ঞতা আপোনাৰ প্ৰয়োজন। সেই ব্যৱসায়টোৰ মাৰ্কেটৰ বিষয়ে আপুনি ৰিচাৰ্চ কৰিব লাগিব, বজাৰখন আপুনি জানিব লাগিব, বৰ্তমান মাৰ্কেটত তাৰ ভ্যালু কি, সেই প্ৰডাক্টখিনি ক'ৰ পৰা পায়, ক'ৰ পৰা আনিব লাগিব, ইম্পৰ্ট এক্সপৰ্টৰ বিষয়ে আপুনি জানিব লাগিব। তাৰপিছত আপুনি এটা ইনভেষ্ট কৰিব লাগিব, যথেষ্ট হিউজ এটা ইনভেষ্ট কৰিব লাগিব, এটা ৰিস্ক ল'ব লাগিব। প্ৰফিট লছৰ ৰিস্ক এটা লৈ আপুনি ডাঙৰ এটা এমাউণ্ট ইনভেষ্ট কৰি সেই ব্যৱসায়টো আপুনি ষ্টাৰ্ট কৰিব লাগিব বা ষ্টাৰ্ট কৰিছে। আপুনি নিজৰ ছাৰ্ভিচ চেল কৰিছে, প্ৰডাক্ট চেল কৰিছে, তাৰপিছত এটা ইনকাম আহিছে আৰু সেই ইনকামটোৰ আপোনাৰ যিখিনি প্ৰফিট হৈছে সেইখিনি আপুনি যথেষ্ট ভালদৰে আপোনাৰ পৰিয়ালটো চলাই নিব পাৰিছে, আপুনি চলি গৈছে, আপোনাৰ কোনো প্ৰব্লেম আজিলৈকে আপুনি ফেচ কৰিবলগীয়া হোৱা নাই। আপোনাৰ সপোনৰ যদি কথা কওঁ তেন্তে বিভিন্ন ধৰণৰ আপোনাৰ যিখিনি সৰুৰ পৰা সপোন আছিলে, বাস্তৱত যিখিনি আপুনি পৰিণত কৰিবলৈ চেষ্টা কৰি আছিলে সেইখিনি নিশ্চয় আপুনি এই ব্যৱসায়ৰ জৰিয়তে পৰিণত কৰিব পাৰিছে। আউট অফ ষ্টেচন বিভিন্ন জেগালৈ ফুৰিবলৈ যাবলৈ পাৰিছে, আপুনি ঘৰ বনাব পাৰিছে, আপোনাৰ কাৰ, বাইক, এইখিনি সম্পূৰ্ণ ফেচিলিটিছ আপুনি নিজৰ কাৰণে আৰু পৰিয়ালক দিব পাৰিছে। টেলেণ্ট আৰু ক্ৰিয়েটিভিটিৰ যদি কথা কওঁ, আপোনাৰ ভিতৰত যিখিনি টেলেণ্ট সৰুৰ পৰা আছিলে, আপোনাৰ ভিতৰত যিখিনি টেলেণ্ট, যিখিনি ক্ৰিয়েটিভিটি, হয়তো আপুনি ছিংগাৰ হ'ব পাৰিলেহেঁতেন, হয়তো আপুনি ভাল ডান্সাৰ হ'ব পাৰিলেহেঁতেন, হয়তো ভাল ৰাইটাৰ হ'ব পাৰিলেহেঁতেন। এই টেলেণ্টখিনি আপুনি হয়তো এই বিজনেছৰ জৰিয়তে আপুনি বাস্তৱত পৰিণত কৰিব পাৰিছে। এইখিনি আপুনি লুকুৱাই ৰাখিব লগা হোৱা নাই, কম্প্ৰমাইজৰ কৰিবলগীয়া হোৱা নাই। মাৰ্কেট চেলেঞ্জৰ যদি কথা কওঁ, আপুনি যিটো ব্যৱসায় ষ্টাৰ্ট কৰিছে সেই ব্যৱসায় নিশ্চয় কোনো ধৰণৰ এতিয়ালৈকে মাৰ্কেট চেলেঞ্জ আপুনি পোৱা নাই, আপোনাৰ সন্মুখত কোনো কম্পিটিটৰ অহা নাই আৰু লগতে আপুনি আপোনাৰ এৰিয়াৰ, আপোনাৰ ডিষ্ট্ৰিক্টৰ ভাল এজন বিজনেছমেন আপুনি হিচাপে ষ্টাব্লিছ হৈছে। ফাইনেন্সিয়েল যদি ছিকিউৰিটিৰ কথা কওঁ, আপুনি এইটো ব্যৱসায়ৰ জৰিয়তে এনেকুৱা নিশ্চয় প্লেন কৰিছে যিটো প্লেনিঙত আপুনি আজি কাম কৰি আছে, আপুনি এটা ব্যৱসায় কৰি আছে বঢ়িয়া, আপুনি নথকা অৱস্থাতো যাতে এই ব্যৱসায় ৰান হৈ থাকে আৰু আপোনাৰ ফেমিলিলৈ আপুনি নথকা অৱস্থাতো যাতে ইনকাম এটা গৈ থাকে আৰু ইনকামৰে আপোনাৰ ফেমিলি ছিকিউৰ হৈ থাকে, যাতে আপুনি নথকা অৱস্থাত আপোনাৰ পৰিয়ালে আনৰ ওচৰত হাত পাতিবলগীয়া নহয়, সেই তেনেকুৱা এটা পৰিস্থিতি নহ'বলৈ আপুনি নিশ্চয় এই ব্যৱসায়টোৰ জৰিয়তে এনেকুৱা এটা প্লেন কৰিছে। সেয়ে হয়তো চাগে আপুনি নিজৰ পৰিয়ালক লৈ চিন্তাত পৰা নাই, কিন্তু আপোনাৰ বন্ধুজন পৰিছে। গতিকে তেওঁ এনেকুৱা এটা বিজনেছ ষ্টাৰ্ট কৰিছে য'ত তেওঁ কোনো ইনভেষ্টমেণ্ট কৰিবলগীয়া হোৱা নাই, তেনেকুৱা এটা বিজনেছ ষ্টাৰ্ট কৰিছে য'ত নেকি তেওঁ কোনো ইনভেষ্টমেণ্ট কৰিবলগীয়া হোৱা নাই, কোনো তেওঁ প্ৰিভিয়াছ স্কিলৰ কোনো এক্সপিৰিয়েঞ্চৰ প্ৰয়োজন নাই, তেওঁ কোনো এক্সট্ৰা হাই এডুকেশ্যন ল'বলগীয়া হোৱা নাই, কোনো পঢ়া লিখা কোনো এক্সট্ৰা এডুকেশ্যন ল'বলগীয়া হোৱা নাই, কোনো ষ্টাফ ৰাখিবলগীয়া হোৱা নাই, কোনো অফিচ মেনেজ কৰিবলগীয়া হোৱা নাই, কোনো মেনেজমেণ্টৰ তেওঁ টেনশ্যন নোহোৱাকৈ সেই ব্যৱসায়টো কৰিব পাৰিছে। আৰু তেওঁ যিটো ব্যৱসায় কৰিছে সেই ব্যৱসায়টো যিকোনো পুৰুষেই হওক, মহিলাই হওক, যিকোনো ব্যক্তিয়ে সেই ব্যৱসায়টো কৰিব পাৰে। কোনো কাষ্টৰ প্ৰয়োজন নাই, কি কাষ্টৰ, কোন জাতি বৰ্ণ কোনো কথা নাই, সৰ্ববিশেষ প্ৰত্যেকে সেই ব্যৱসায়টো কৰিব পাৰে। ধনী দুখীয়াৰ কোনো কথা নাই, প্ৰত্যেকে সেই ব্যৱসায়টো কৰিব পাৰে। এনেকুৱা এটা ব্যৱসায় আপোনাৰ বন্ধুজনে, আপোনাৰ শুভাকাংক্ষীজনে ষ্টাৰ্ট কৰিছে। এই বিজনেছটো কৰি থাকি তেওঁ নিজৰ সকলো ড্ৰিম, যিখিনি সপোন তেওঁ সৰুৰ পৰা আছিলে, তেওঁ যিখিনি সপোন দেখিছিলে, বাস্তৱত সেইখিনি পৰিণত কৰিবলৈ সক্ষম হৈছে। তেওঁ যিখিনি টেলেণ্ট আৰু ক্ৰিয়েটিভিটি আছিলে সেই টেলেণ্ট আৰু ক্ৰিয়েটিভিটিখিনি ইয়াত প্ৰকাশ পাইছে। যিটো মাৰ্কেটত চেলেঞ্জ তেওঁ ফেচ কৰিবলগীয়া হোৱা নাই, কোনো কম্পিটিটৰ তেওঁৰ ওচৰত সন্মুখত অহা নাই। এই ব্যৱসায় তেনেকুৱা এটা ব্যৱসায় তেওঁ ষ্টাৰ্ট কৰিছে। জীৱনত লছৰ সন্মুখীন হ'বই নালাগে কেতিয়াও, যিহেতু ইনভেষ্ট কৰিব লগা হোৱা নাই, তেনেকুৱা এটা বিজনেছ তেওঁ ষ্টাৰ্ট কৰিছে। আৰু যদি ইনকামৰ কথা কওঁ, য'ত ইনভেষ্ট কৰিবলগীয়া হোৱা নাই, কোনো ইনভেষ্টমেণ্টৰ প্ৰয়োজন হোৱা নাই, তোৰ পৰা যি আহিব তেওঁৰ প্ৰফিটেই হ'ব, তেওঁৰ ইনকামেই হ'ব, তেওঁৰ লাভেই হ'ব। য়েছ, হয়তো তেওঁ এতিয়া আপোনাৰ ইনকামতকৈ যথেষ্ট কম ইনকাম কৰি আছে, যিহেতু তেওঁ জাষ্ট ব্যৱসায়টো আৰম্ভ কৰিছে। কিন্তু তেওঁ অহা 2 বা 3 বছৰ এইদৰে যদি বিজনেছ কৰি থাকে, বিজনেছৰ লগত জড়িত হৈ লাগি থাকে, তেনেহ'লে 110% চিয়'ৰ যে তেওঁ নিজৰ পৰিয়ালৰ
ফাইনেন্সিয়েল ছিকিউৰিটি এটা কৰি থৈ যাব। কিদৰে ফাইনেন্সিয়েল ছিকিউৰিটি হ'ব ভিডিঅ'টোৰ শেষলৈ গম পোৱা যাব। এই ভিডিঅ'টোৰ লগত শেষলৈকে আপুনি জড়িত হৈ থাকক। আপুনি হয়তো জানে এটা প্ৰডাক্টৰ ডিষ্ট্ৰিবিউটৰশ্বিপ ল'বলৈ যথেষ্ট ইনভেষ্ট কৰিবলগীয়া হয়। তেনেস্থলত আপোনাৰ বন্ধুজনে 350তকৈ বেছি প্ৰডাক্টৰ ডিষ্ট্ৰিবিউটৰশ্বিপ লৈছে উইদাউট ইনভেষ্টমেণ্টত। অল অভাৰ ইণ্ডিয়া যিকোনো ঠাইতে বিজনেছ কৰিবলৈ ডিষ্ট্ৰিবিউটৰশ্বিপৰ লাইচেঞ্চ লৈছে। লগতে তেওঁ আনকো ডিষ্ট্ৰিবিউটৰশ্বিপৰ লাইচেঞ্চ দিবলৈ অথৰিটি পাইছে। তেওঁ লোৱা ডিষ্ট্ৰিবিউটৰশ্বিপৰ প্ৰডাক্টবোৰৰ ক্ৰমে হোম কেয়াৰ, পাৰ্চনেল কেয়াৰ, হেল্থ কেয়াৰ আৰু নিউট্ৰিশ্যনেল প্ৰডাক্ট, বিউটি কেয়াৰ, এগ্ৰ কেয়াৰ, ফুড প্ৰডাক্ট মানে FMCG প্ৰডাক্ট ইত্যাদি প্ৰডাক্ট এভেইলেবল আছে। এই প্ৰডাক্টখিনিৰ কোৱালিটিৰ যদি কথা কওঁ, সম্পূৰ্ণ প্ৰডাক্টখিনি হাৰ্বেল প্ৰডাক্ট, অৰ্গেনিক প্ৰডাক্ট, নিউট্ৰিশ্যনেলে সম্পূৰ্ণ। প্ৰতিটো প্ৰডাক্টেই ডিছকাউণ্টেবল প্ৰডাক্ট। এই প্ৰডাক্টখিনি যথেষ্ট হাই ৰেঞ্জত ডিছকাউণ্ট প্ৰাইজত প্ৰডাক্টখিনি পোৱা যায়। পিছত এই প্ৰডাক্টখিনি লৈ ব্যৱসায়ো কৰিব পাৰি, আৰু যদি ব্যৱসায় কৰিব পাৰি আৰু উইদাউট ইনভেষ্টমেণ্টত যদি ব্যৱসায় এটা কৰিব পাৰি, যদি ইয়াৰ পৰা যি আহিব সেইখিনি নিশ্চয় প্ৰফিটেবল আৰু ইনকামেই হ'ব। কৰি এই প্ৰডাক্টখিনিৰ ওপৰত বিজনেছ কৰি তেওঁ যদি ভাবে নিজৰ পৰিয়ালৰ ফাইনেন্সিয়েলি ছিকিউৰিটি গ্ৰ'থ কৰাৰ বিষয়ে, তেনেহ'লে তেওঁ কৰিব লাগিব কি, তেওঁ যিদৰে ডিষ্ট্ৰিবিউটৰশ্বিপৰ লাইচেঞ্চ তেওঁ নিজে পাইছে, ঠিক সেইদৰে তেওঁ আনকো ডিষ্ট্ৰিবিউটৰশ্বিপৰ লাইচেঞ্চ দিব পৰা অথৰিটি যিহেতু আছে, সেই গতিকে তেওঁ আনকো সেই ডিষ্ট্ৰিবিউটৰশ্বিপৰ লাইচেঞ্চ দিব পাৰিব। আৰু এইদৰে যিজনক তেওঁ দিব, তেওঁ সেইদৰে আগলৈ আনকো ডিষ্ট্ৰিবিউটৰশ্বিপৰ লাইচেঞ্চ দিব পৰা অথৰিটি পাব। গতিকে প্ৰত্যেকেই যেতিয়া এই ছিষ্টেমৰ জৰিয়তে, এই ব্যৱসায়ৰ জৰিয়তে প্ৰত্যেকে এজনে আনজনক ডিষ্ট্ৰিবিউটৰশ্বিপৰ দিবৰ লাইচেঞ্চ দিয়াৰ অথৰিটি যেতিয়া পাব, তেতিয়া এইদৰে কাম কৰি গৈ থাকিলে এটা নেটৱৰ্ক বিল হ'ব, এটা টিম বিল হ'ব, এটা নেটৱৰ্ক বিল হ'ব। আৰু নেটৱৰ্কত কি হয়, প্ৰতিটো বস্তু মাল্টিপ্লাই হয়। আৰু নেটৱৰ্ক যেতিয়া বিল হ'ব, প্ৰত্যেকজনে এইদৰে যেতিয়া ডিষ্ট্ৰিবিউটৰশ্বিপৰ এটা ব্যৱসায় আৰম্ভ কৰিব, লাইচেঞ্চ লৈ প্ৰত্যেকে যেতিয়া নিজৰ নিজৰ ব্যৱসায় আৰম্ভ কৰিব, তেতিয়া সেই তলত তেওঁৰ পিছত যিখিনি ব্যক্তি আহিব, সেইসকলৰ কাম, সেইসকলৰ ব্যৱসায়টো তেওঁৰ বাবে এটা ব্যৱসায় হ'ব, বিজনেছ হ'ব। আৰু সেই বিজনেছ ভেলুৰ ওপৰত তেওঁ ইনকাম গ্ৰ'থ কৰিব, ইনকাম তেওঁৰ ঘৰলৈ অহা আৰম্ভ হ'ব। যিহেতু নেটৱৰ্ক বিজনেছ তাৰমানে প্ৰতিটো বস্তু নেটৱৰ্ক বিজনেছত মাল্টিপ্লাই হয়, ব্যৱসায় মাল্টিপ্লাই হয়, টিম মাল্টিপ্লাই হয়। এই যিটো টিম গ্ৰ'থ কৰিলে, এই টিমৰ মানুহবোৰে যেতিয়া কাম কৰি থাকিব, তেতিয়া তেওঁলোকৰ ঘৰলৈ ইনকাম আহিব, সেইমতে তেওঁৰ ঘৰলৈ ইনকাম অহা আৰম্ভ হ'ব। ভৱিষ্যতে যদি এইজন ব্যক্তি, আপোনাৰ শুভাকাংক্ষীজন, আপোনাৰ বন্ধুজন যদি ভৱিষ্যতে জীয়াই নাথাকে, কিবা কাৰণত এই ছিষ্টেমত নাথাকে, তেতিয়াও তলৰ মানুহবোৰে তেওঁ নাথাকিলেও তেওঁলোকে কাম কৰিয়ে থাকিব, গ্ৰ'থ হৈ থাকিব। গতিকে বিজনেছ মাল্টিপ্লাই হৈ গৈ থাকিব, ইনকামো মাল্টিপ্লাই হৈ গৈ থাকিব। আৰু তলৰ সেই টিমৰ মানুহবোৰৰ ওচৰলৈ যেতিয়া ইনকাম আহিব, তো অভিয়াছলি তেওঁৰ ওচৰলৈও ইনকাম আহিব। গতিকে এই ডিষ্ট্ৰিবিউটৰশ্বিপ লাইচেঞ্চ লোৱাৰ সময়ত তেওঁৰ নমিনীৰ নাম সেই এখন ফৰ্ম থাকে, সেই ফৰ্মত ফিল কৰিবলগীয়া হয়। আৰু সেই নমিনীজনেই তেওঁ নথকা অৱস্থাত তেওঁৰ এই বিজনেছৰ ইনকামখিনি সেই নমিনীজনে পাই থাকিব। এইদৰে তেওঁ এই বিজনেছৰ জৰিয়তে নিজৰ ফেমিলিৰ ফাইনেন্সিয়েল ছিকিউৰিটি এটা বিল্ড কৰিবলৈ সক্ষম হ'ল। এতিয়া যিজনে আপোনাক এই ভিডিঅ'টো দিছে, তেওঁৰ সৈতে সোনকালে যোগাযোগ কৰি এই ব্যৱসায়টোৰ বিষয়ে ভালদৰে বুজক, চাওক আৰু ব্যৱসায়টো আৰম্ভ কৰিবলৈ চেষ্টা কৰক। যিহেতু এই ব্যৱসায়টো, এই ডিষ্ট্ৰিবিউটৰশ্বিপৰ ব্যৱসায়টো উইদাউট ইনভেষ্টমেণ্টৰ ব্যৱসায়, আৰু ইনভেষ্ট নকৰাকৈ যদি ইমান সুন্দৰ ব্যৱসায় এটা গ্ৰ'থ কৰে, যাৰ জৰিয়তে ফেমিলিৰ ফাইনেন্সিয়েল ছিকিউৰিটি এটা আপুনি গ্ৰ'থ কৰিব পাৰে, লগতে আপোনাৰ সপোনো বাস্তৱত পৰিণত কৰিব পাৰিব। গতিকে মোৰ মতে আপুনি এই ব্যৱসায়টোৰ ডিটেইলছ লোৱাটো খুবেই প্ৰয়োজন। আশা কৰোঁ এই ভিডিঅ'টোৰ যোগেদি থুলমূলীয়া ডিষ্ট্ৰিবিউটৰশ্বিপৰ লাইচেঞ্চৰ এটা আভাস এটা পালে। গতিকে আশা কৰোঁ আমাৰ লগত জড়িত হৈ থাকক, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, লাইক আৰু কমেণ্ট কৰক, যাতে আগন্তুক সময়ত এইদৰে বিজনেছৰ ৰিলেটেড ভিডিঅ'খিনি আপোনালোকলৈ আগবঢ়াই থাকোঁ। গতিকে লাইক কমেণ্ট কৰিব নাপাহৰিব, সেয়াই আমাৰ